Hello students, welcome to Pythagoras classes. আজি তোমালোকে এখন দেখি গম পাইছাই আমি কি চ্যাপ্টাৰ পঢ়িব ওলাইছো the fun they had আমি চ্যাপ্টাৰটো স্টাৰ্ট কৰাৰ আগত তোমাকক কৈ দিছো যে তোমাকক ক্লাস 9 ৰ যিখিনি প্ৰোজ পাৰ্ট হয় হে প্ৰোজ পাৰ্টত কি আছিল হেতু এবাৰ চাই লও বলা তোমাকৰ বিহাইভ ফোনত কি আছিল প্ৰোজ পাৰ্টত the fun they had, the sound of music, the little girl, a truly beautiful mind, the snake and the mirror, my childhood, packing, reach for the top, the bond of love, Kathmandu, if I were you. আৰু বাকিখিনি the road not taken, wind, rain on the roof এখিনি তোমাকৰ poetry আসলে ঠিক আছে সো আমি এই গুটেখিনিৰ পৰা আজি আমি পঢ়িব ওলাইছো the first chapter the fun they had হ'ব এতিয়া সোৱা chapter 2 লিখিছে আইজেক এছিমোভে the fun they had বুলি যেতিয়া আমি টাইটেলটো পঢ়ো তেতিয়া ফান বুলি কলে কি হয় ফুৰ্তি কিবাটা ফুৰ্তি কৰাটো ফান হয় the fun they had পাষ্টত কৈছে মানে আগৰ কথা কৈছে এটা সময়ত যেতিয়া হেদি ফুৰ্তি কৰিছিলে বা পাইছিলে হেতু ওপৰতে চ্যাপ্টাৰটো অলপ বেলেগ ধৰণৰ হয় এটা তোমালোকে যেহেতু কৰোনা পিৰিয়ডটো পাইছা হয়নে কৰোনা পিৰিয়ডত কি হৈছিল তোমালোকে ঘৰ বহি আছিলা তো তোমালোকে আমাৰ যোনটো স্কুলৰ সিস্টেম হয় আমি কি কৰো ৰাতিপুৱা উঠো স্কুললৈ যাও স্কুলত আমাক টিচাৰছে পঢ়ায় এনেকে বোৰ্ড আছিলে হয়নে তোমাকৰ বুকস আছিলে মানে প্ৰিন্টেড বুকস আছিলে টিচাৰছে পঢ়ায় আমাক হোমৱৰ্ক দিয়ে আমাৰ লগত ক্লাসমেটস থাকে ফ্ৰেন্ডস থাকে টিফিন শেয়াৰ কৰো খাও মেলো তাৰপিছত আমি ঘৰলৈ আহো এক্টিভিটিজ থাকে বাট এই চ্যাপ্টাৰটোত আইজেকে কি কৈছে ৰাইটাৰ জনে কি কৈছে যে যদি আমাৰ আজিতছে আৰু 100-200 বছৰ পাছত যদি ৰবটিক টিচাৰ আহে যদি মেকানিক্যাল টিচাৰ আহে বা যদি বুকস নাইকিয়া হৈ যায় যদি ই বুকস থাকে বা আমি কম্পিউটাৰ ল্যাপটপ ফোনত ইয়াত যদি পঢ়িব লগা হয় স্ক্ৰিনত যদি পঢ়িব লগা হয় তেতিয়া কেনেকুৱা হ'ব সিচুৱেশনটো বা তেতিয়া আমি কেনেকুৱা ফিল কৰিম বা তোমালোকে কেনেকুৱা পাবা সেই বস্তুখিনিয়ে আমাৰ এই চ্যাপ্টাৰটোত আছে ফাৰ্স্ট চ্যাপ্টাৰটো স্টাৰ্ট কৰাৰ আগত চাই লও এটো Isaac Asimov was an American writer and professor of biochemistry at Boston University. He was known for his works of science fiction and popular science. The story The Fun They Had is regarding school life and how those children who do not got to school miss school. Etia a chapter ki koise this chapter is regarding school. School opore ase. Gute chapter to ami school kotha pohim. School যোৱা স্টুডেন্টস খিনিয়ে বা লাৰ্জ লিখিনিয়ে কেনেকুৱা ফিল কৰিছিল বা স্কুল নুজুৱাকে যেখিনিয়ে পঢ়ি আছে হেতৰ কেনেকুৱা ফিল হৈছে এন্ড হাউ দোজ চিলড্ৰেন মানে জুনে স্কুল গৈ নাপালে হেতি মিস কৰে নে নকৰে বা কিমান মিস কৰিছিল হেটো আমি এই চ্যাপ্টাৰটোত পঢ়িম বিফোৰ ইউ ৰিড আমি চাই লৈছো the story we shall read is set in the future আমি যোনটো ইডিয়া স্টোৰী পঢ়িবলৈ ওলাইছো হে স্টোৰীটো কি হয় প্ৰেজেন্টৰ নহয় ফিউচাৰৰ হয় মই যেহেতু কৈছো যে 100-200 ইয়াৰ্স অফ পাছৰ কথা হয় সো হেকাৰণে আমাৰ যেটো গুটে স্টোৰীটো গুটে চ্যাপ্টাৰটো আমাৰ ফিউচাৰ বেসড হয় বুজি পাইছা ফিউচাৰৰ কথা কৈছে ইতিয়াৰ নহয় মেবি ইন ফিউচাৰ এনেকুৱা হ'ব পাৰে হেতু ওপৰত আছে চ্যাপ্টাৰটো when books and schools as we know them will perhaps not exist এটা সময়ত হয়তো স্কুলস আৰু বুকস নাইকিয়া হৈ যাব পাৰে ভ্যানিশ হৈ যাব পাৰে হ'ব স্কুলস নাইকিয়া হৈ যাব পাৰে কিয়নো আমি ঘৰতে হয়তো মোবাইল ফোনছত পঢ়িম ল্যাপটপত পঢ়িম স্ক্ৰিনত পঢ়িম বুজি পাইছা আৰু ভাৰ্চুৱেল যেটো ক্লাছৰুম হয় ভাৰ্চুৱেল ক্লাছৰুম হ'ব স্কুলৰ ক্লাছৰুম নহয় আৰু স্কুল বস্তুটোৱে নাইকিয়া হৈ যাব যেটো আমি এটা বিল্ডিংত যাও যেটো স্কুল বুলি আমি কওঁ বুজি পাইছা যেটো স্কুল বুলি এটা বিল্ডিং থাকে হে বস্তুটো নাইকিয়া হৈ যাব ভ্যানিশ হৈ যাব মানে ফিউচাৰৰ কথা কৈ আছে The diagram below may give you some ideas. এই ডায়াগ্ৰামটো চোৱা কি probability আছে এটা মই যেহেতু স্টার্ট কৰিছিলো কৰোনা পিৰিয়ডৰ কথা কৰোনা হৈ থাকোতে কি হৈছিল আমি ঘৰতে বহি পঢ়িছিলো হয়নে সো ঘৰতে বহি পঢ়িছিলো বা আমি স্টাৰ্টিংৰ পৰা সৰুৰ পৰা একদম নাৰ্সাৰীৰ পৰা বা প্লে স্কুলৰ পৰা আমি স্কুল গৈ আছো ঘপকে কি হ'ল স্কুল আমি নোযোৱা হৈ গলো হয়নে ঘৰত বহিব লগা হৈ গল স্কুল বন্ধ দিব লগা হৈ গল তো স্টাৰ্টিংত একদম ইনিশিয়াল ফেজত একদম যেতিয়া স্কুল বন্ধ দিছে আমি যেতিয়া গম পালো যে আমাক তো ছুটি লাগিয়ে থাকে হয়নে আমাক হলিডে লাগে সানডে লাগে বা এনেকে বন্ধ লাগে স্কুলত তো তেনেকৈ আছিল কিন্তু যেতিয়া কৰোনা পিৰিয়ডটো ফাৰ্স্ট স্টাৰ্ট হওঁতে কি হ'ল ইনিশিয়ালি একদম স্টাৰ্টিংত আমি খুব ভাল পাইছিলো ফুটি পাইছিলো যে স্কুল বন্ধ হ'ল এটা আমি ঘৰত জি মন যায় কৰিব পাৰো ৰাতিপুৱা সোনকালে উঠিব না লাগে হোমৱৰ্কস কৰিব না লাগে বা স্কুল আহা যোৱা এখিনি বস্তু না থাকে টেনশন একো নাছিলে একদম টেনশন ফ্ৰী হৈ আমি ঘৰত আসলো
বাট লাহে লাহে কি হৈছিলে উই ষ্টাৰ্টেড টু মিছ আৱাৰ ফ্ৰেণ্ডছ হয়নে স্কুলখন আমি মিছ কৰিবলৈ ষ্টাৰ্ট কৰিছিলোঁ কিছুমানে কৰিছিলে কিছুমানে নাই কৰা বাট মেক্সিমামৰ কি হৈছিলে আমি স্কুল মিছ কৰিবলৈ ষ্টাৰ্ট কৰিছিলোঁ আমি আমাৰ ফ্ৰেণ্ডছখিনি আমাৰ ক্লাছমেটছখিনি মিছ কৰিছিলোঁ ৰিয়েল বুকছখিনি আমি যেনে ক্লাছত পঢ়িছিলোঁ সেই গোটেইটো পৰিৱেশটো আমি মিছ কৰিবলৈ ষ্টাৰ্ট কৰিছিলোঁ হয়নে চ' তেনেকুৱা এটা বস্তু যদি ফিউচাৰত সেই বস্তুটোৱে হৈ থাকে যদি আমি ঘৰতে থাকোঁ সদায় আমি যদি ঘৰতে পঢ়িব লগা হয় আমি যদি স্কুল নোযোৱাকে ঘৰতে আমাৰ স্কুলটো হৈ যায় তেতিয়া তেতিয়া কি হ'ব চ' সেই প্ৰবেবিলিটিটো আমাক দেখাইছে স্কুলছ অফ দ্য ফিউচাৰ বুজি পাইছা স্কুলছ অফ দ্য ফিউচাৰ এতিয়াৰ স্কুল নহয় এতিয়াৰ স্কুলটোতো কেনেকুৱা এটা বিল্ডিং হয় য'ত আমি স্কুল বুলি আমি যাওঁ আৰু সেই বিল্ডিংটোক আমি স্কুল বুলি ভাবি পেলাই সোমাওঁ তাতে আমাক হিউমেন টিচাৰ থাকে মানে মানুহ যেনেকে মই তোমালোকক এটা পঢ়াই আছো তেনেকে এটা মানুহ টিচাৰ হয় মানে তো হিউমেন বিং টিচাৰ হয় সিহঁতি পঢ়াই আছে চ' তেনেকুৱা হয় কিন্তু ফিউচাৰত কি হ'ব পাৰে কেইটামান চাৰিটামান এনেকে মানে আমাক অপশ্যন দি থৈছে সেইকেইটা আমি চাওঁ লাৰ্ণিং থ্ৰু কম্পিউটাৰ্ছ যদি স্কুল নাথাকা হৈ যায় যদি স্কুল ভেনিছ হৈ যায় যদি স্কুল বোলা বিল্ডিংটো নাইকিয়া হৈ যায় তেতিয়া কি হ'ব আমি ঘৰতে বহি পেলাই মানে কম্পিউটাৰত লেপটপত মানে স্ক্ৰীণত পঢ়িম হ'ব নেক্সটটো হৈছে ভাৰ্চুৱেল ক্লাছৰুম চ' স্কুলৰ ভিতৰৰ যিটো ক্লাছৰুম হয় সেইটো হিউমেন মেড এটা ক্লাছৰুম আছিলে হয়নে চ' সেই ক্লাছৰুমটোত কেনেকুৱা হয় ডেস্ক বেঞ্চেছ থাকে এখন বৰ্ড থাকে বৰ্ডৰ আগত এজন টিচাৰ থাকে হিউমেন বিং মানে মানুহ এজন থাকে টিচাৰ যোনে পঢ়ায় তোমালোকৰ লগত বহিব ফ্ৰেণ্ডছে বহিব অকলে তোমালোকে নাথাকে ক্লাছৰুমটোত তোমাৰ লগত এগাল ক্লাছমেটছ থাকিব ফ্ৰেণ্ডছ থাকিব তোমালোকৰ এক্টিভিটিজ হ'ব ৰিয়েল বুকছৰ পেজ টাৰ্ণ কৰি পেলাই তোমালোকে পঢ়িবা বাট ভাৰ্চুৱেল ক্লাছৰুমত কি হ'ব ভাৰ্চুৱেল ক্লাছৰুমটো এনেকুৱা হয় পুৰা মডিফাইড হয় যিটো ক্লাছৰুমত তুমি অকলে পঢ়িবা বুজি পাইছা এটা ৰুম পুৰা ধুনীয়া স্ক্ৰীন বনাই দিছে সেই স্ক্ৰীনতে তোমালোকে পঢ়া মেলা কৰিবা চ' ভাৰ্চুৱেল ক্লাছৰুম বুজি পাইছা স্ক্ৰীনত পঢ়াটো কথা কৈছে নেক্সট হৈছে ৰবটিক টিচাৰ যদি তোমালোকৰ হিউমেন টিচাৰ নাথাকে যদি ৰবট টিচাৰ এজনে পঢ়াবলৈ আহে তেতিয়া কি হ'ব যে বেলেগ একো নহয় ৰবট টিচাৰ এজন যদি আহে পঢ়াই একদম ধুনীয়াকৈ ষ্ট্ৰেট ৰখিব তোমালোকক যিটো পঢ়াব আছে ক'ব ন' ইম'চনছ ন' ফিলিংছ একো এক্সপ্ৰেছন নাই যিটো চেপ্টাৰ তাত ইনপুট কৰি থোৱা থাকিব ৰবটক সেই চেপ্টাৰটো পঢ়াব তোমালোকৰ আইকিউ লেভেল কিমান এটা ষ্টুডেণ্টৰ আইকিউ লেভেল কিমান ষ্টুডেণ্টে কি ভাবি আছে কোনে বুজিছে কোনে নাই বুজা বা সেই ইণ্টাৰেকশ্যনটো নহ'ব ৰবটিক টিচাৰত চ' ইন ফিউচাৰ হয়তো ৰবটিক টিচাৰ থাকিবও পাৰে সেই প্ৰবেবিলিটিটো দেখাইছে নেক্সট হৈছে মুভিং ই টেক্সট এতিয়া আমাৰ কি হয় যিবোৰ আমি এতিয়া বুকছ পঢ়ি আছো বুকছবোৰত আমি পেজেছ টাৰ্ণ কৰোঁ হয়নে আমাৰ যিবোৰ টেক্সট হয় লিখা হয় ৱৰ্ডছবোৰ তোমাৰ নিজে নিজে গুচি নাযায় আমি পেজটো টাৰ্ণ কৰিব লাগিব লুটিয়াব লাগিব তেতিয়াহে আমি নেক্সট পেজৰ লিখাখিনি আমি পাম আৰু য'ত লিখা আছে সেইখিনি তাতে থাকিব হয়নে বস্তুটো মুভ কৰি নাথাকে যেনেকৈ স্ক্ৰীণত মুভ কৰি থাকে সেই তেনেকৈ মুভ কৰি নাথাকে বাট ই টেক্সটত কি হ'ব মুভ কৰি থাকিব তোমালোকে হাতেৰে এনেকৈ উল্টিয়াব লগা নহয় মুভিং মানে টেক্সট যিবোৰ থাকিব লাইনছবোৰ মানে এই যেনেকৈ লাইনছবোৰ এইবোৰ মুভ কৰি থাকিব এটা পিছত এটা ওলাই থাকিব বুজি পাইছা তোমালোকে নিজে টাৰ্ণ কৰি কৰি পঢ়িব লগা নহয় চ' মুভিং ই টেক্সট চ' এই গোটেইকেইটা মানে এটা প্ৰবেবল মানে ফিউচাৰ কথা দেখাইছে যে কি হ'ব পাৰে ইন ফিউচাৰ যদি স্কুল নাইকিয়া হৈ যায় আৰু স্কুল যদি এনেকুৱা হয় থ্ৰু কম্পিউটাৰ যদি পঢ়া বা ৰবটিক টিচাৰ লগত যদি পঢ়া বা মুভিং ই টেক্সট থ্ৰু দি পঢ়া বা ভাৰ্চুৱেল ক্লাছৰুম দি পঢ়া তেতিয়া কি হ'ব পাৰে সেইখিনি দেখাইছে এতিয়া আমি একচুৱেলি আমি যোনটো চেপ্টাৰ আছিলে সেইটোলৈ আহোঁ মাৰ্গী বুলি যোনটো কেৰেক্টাৰ চোৱা এই মাৰ্গী ইজ দ্য ফাৰ্ষ্ট কেৰেক্টাৰ যোনটো আমি এই চেপ্টাৰটোত পাইছোঁ মাৰ্গী ইভেন ৰোড এবাউট ইট ডেট নাইট ইন হাৰ ডায়েৰী অন দি পেজ হেডেড 17 মে 2157 she wrote today Tommy found a real book ইয়াত মাৰ্গী ইজ এ কেৰেক্টাৰ এইফালে টমি ইজ এ কেৰেক্টাৰ হ'ব চ' মাৰ্গীয়ে কি কৰিছিলে মাৰ্গী ইভেন ৰোড এবাউট ইট ডেট নাইট ইন হাৰ ডায়েৰী মাৰ্গীয়ে নিজৰ ডায়েৰীত কি লিখিছিলে ডেট নাইট বুলি কৈছে ডেট নাইটটো কোনটো সময়ত কথা কৈছে 2157 বুজি পাইছা এতিয়া হৈছে 2026 আৰু আমাৰ 100 yearsৰ পাছৰ কথা কৈ আছে 2157ৰ কথা কৈছে 17th মে চ' সেইদিনাখন তাই যেতিয়া নিজৰ ডায়েৰীত লিখিছিলে এই কথাখিনি তাত তাই লিখিছে টুডে টমি ফাউণ্ড এ ৰিয়েল বুক বুলি কৈছে ইট মিনছ কি হয় এই ষ্টৰিটো মই ষ্টাৰ্টিঙতে কৈছোঁ যে ফিউচাৰ কথা আছে প্ৰেজেণ্টৰ সময়ৰ ষ্টৰি নহয় এইটো ফিউচাৰ সময়ৰ ষ্টৰি 2157ৰ ষ্টৰি ঠিক আছে চ' সেইদিনাখন কি হৈছিলে টমি বুলি যোনটো কেৰেক্টাৰ আছে চ' most probably মাৰ্গীৰ লগৰ হ'ব বা চিবলিং হ'ব সেইদিনাখন টমিয়ে কি পালে এখন ৰিয়েল বুক পালে ৰিয়েল বুক মানে আমি যিখন এতিয়া পঢ়ি আছোঁ
দ্য পেজেছ যিটো আমি প্ৰিণ্ট কৰি থোৱা আছে কাগজৰ পেজ কাগজৰ বুক বুজি পাইছা তেনেকুৱা এখন বুক পালে সো সেইটো কাৰণে এটা ডাঙৰ কথা বিকজ হেঁতি কেতিয়াও ৰিয়েল বুক দেখি নাই পোৱা আমি যিখন বুক এটা পঢ়ি আছো যিখন বুক তোমালকৰ আছে সেই বুকখন হেঁতি কেতিয়াও পোৱা নাছিলে সো সেইকাৰণে কৈছে ৰিয়েল বুক বহুত ডাঙৰ এটা মানে ইনভেনচন বহুত বেলেগ এটা বস্তু মানে বিচাৰি পোৱা নিচিনা লাগিছে হেঁতৰ কাৰণে ষ্ট্ৰেঞ্জ হয় বস্তুটো তাৰপিছত কৈছে it was a very old book Margie's grandfather once said that when he was a little boy his grandfather told him that there was a time when all stories were printed on paper ইতিয়া সোৱা it কৈছে যে it was a very old book ইতিয়া আমি যিখিনি পঢ়ি আছো সেইখিনি আমাৰ কাৰণে প্ৰেজেন্ট হয় হয়নে আমি প্ৰেজেন্টত আমি বুকছে পঢ়ি আছো ৰিয়েল বুকছে পঢ়ি আছো সো আমাৰ কাৰণে বুকটো ওল্ড বুক নহয় আমি বুক সৰুৰ পৰা পাই আছো এতিয়াও পাই আছো আৰু আগলৈও আমি বুকছ পাই আছো সো আমি জানো যে বুকছটো কেতিয়াও ওল্ড হ'ব নোৱাৰে আমাৰ কাৰণে বাট হিহঁতৰ কাৰণে ইট ৱাজ এ ভেৰি ওল্ড বুক বিকজ হেঁতি কেতিয়াও ৰিয়েল বুক দেখি পোৱা নাই হেঁতৰ পেৰেণ্টছে দেখি পোৱা নাই হেঁতৰ গ্ৰেণ্ডফাদাৰে দেখি পোৱা নাই সো হেঁতৰ কাৰণে সেই বুকটো ভেৰি ওল্ড বুক মানে একদম বহুত বেছি পুৰণা এটা বস্তু হয় যিটো হেঁতি সেই সময়ত পাইছেহি মানে ফিউচাৰত পাইছেগে তাৰপিছত কি কৈছে মাৰ্গিজ গ্ৰেণ্ডফাদাৰ ওৱান্স ছেড ডেট when he was a little boy এতিয়া ইয়াত কোন কোন আছে চোৱা মাৰ্গি আছে তাৰপাছত তাৰ ওপৰত আছে গ্ৰেণ্ডফাদাৰ আকৌ তেখেতৰো গ্ৰেণ্ডফাদাৰ সো মাৰ্গিৰ গ্ৰেণ্ডফাদাৰে কৈছে যে এই গ্ৰেণ্ডফাদাৰৰো যোনজন গ্ৰেণ্ডফাদাৰ আছিলে বুজি পাইছা গ্ৰেট গ্ৰেণ্ডফাদাৰ মানে মাৰ্গিৰ গ্ৰেণ্ডফাদাৰে মাৰ্গিক কৈ আছে যে মোৰ গ্ৰেণ্ডফাদাৰে কৈছিলে যে there was a time when all stories were printed on paper সো মাৰ্গিৰ গ্ৰেণ্ড পেৰেণ্টছটো নহয় মাৰ্গিৰ ককাকে কৈ আছে যে মোৰ ককাই এটা সময়ত কৈছিলে যে পেজত মানে প্ৰিন্টেড পেজ আছিলে এটা সময়ত যত লিখিছিলে মানে there was a time when all stories were printed on paper পেপাৰত সব ষ্টৰিজবোৰ প্ৰিন্ট হৈছিলে যিহেতু সেই সময়টোত মানে ফিউচাৰ 2157 ৰ সময়ত কি হৈছে সব ই-বুকস সব আমি হেঁতি স্ক্ৰিনত পাই যিমান ষ্টৰিজ আছে সব স্ক্ৰিনত দেখে হেঁতি সো হেঁতৰ কাৰণে হেঁটো বহুত বেলেগ ধৰণৰ কথা তাৰপিছত চোৱা এইখন যোনখন বুকৰ কথা কৈছো এনেকুৱা ধৰণৰ পুৰণা বুক এখন পাইছে যোনখন একদম বহুত বেছি পুৰণা আৰু বহুত আগৰ হয় কিয়নো 100-200 ইয়াৰ্ছৰ আগৰ বুক এখন কেনেকুৱা হ'ব পাৰে সো এতিয়া পৰা যদি তুমি 100 ইয়াৰ্ছলৈকে বুক এখন থৈ দিয়া একদম পুৰণা নিচিনা হৈ যাব সো এনেকুৱা নিচিনা বুক এখন বিচাৰি পালে তাৰপিছত চোৱা they turned the pages which were yellow and crinkly and it was awfully funny to read words that stood still instead of moving the way they were supposed to on a screen and then when they turned back to the page before it had the same words on it had when they read it for the first time সো এনেকুৱা এখন বুক আছিলে যোনখন বুক অকমান আগত দেখালো তাৰ ভিতৰটো এনেকে ইয়েলো পেজেছ নিচিনা হৈ গৈছিলে ইলা সো তোমালোকৰ যেটা বহুত পুৰণা বুক এখন তোমালোকৰ পেৰেণ্টছৰ হক গ্ৰেণ্ড পেৰেণ্টছৰ হক যিবোৰ পুৰণা বুকছ আছে সেই বুকছবোৰ তোমালোকে খুলি চালে কেনেকুৱা দেখিবা বগা বুক এখনৰ ভিতৰটো কি হয় বহুত বছৰ যেটা থৈ দিয়ে ইয়েলো কালাৰ হৈ যায় হয়নে একদম ফ্ৰেছ হৈ নাথাকে yellowish টাইপ হৈ যায় আৰু ক্ৰিংকলি বুলি কৈছে with many folds or lines এটা পেপাৰ এখন তুমি এনেকে মুঠি মাৰি পেলাই আকৌ খুলি দিয়া তাত কি হ'ব ফোল্ডস আৰু এনেকে লাইনস আহি যাব ন বেকাবেকি হৈ যাব বস্তুটো এনেকে লাইনস নিচিনা বনি যাব সো হেতুকে কৈছে ক্ৰিংকলি সো বুকখন মানে বহুত নতুন নহয় বহুত বেছি পুৰণা হয় 100-200 ইয়াৰ্ছৰ আগৰ এখন বুক হয় সো বুকখনৰ যিবোৰ পেজেছ আছিলে yellowish নিচিনা আছিলে আৰু ক্ৰিংকলি আছিলে মানে অলপ বেকাবেকি ফোল্ডসবোৰ আছিলে সো কি কৈছে দে টাৰ্ন দা পেজেছ সো হেতি বুকখন যেটা পালে হেতি বহুত এক্সাইটেড হৈ গল ঠিক আছে মাৰ্গিয়ে যেটা বুকখন পালে সৰি টমিয়ে যেটা বুকখন পালে তিতা টমি বহুত কি হৈ গল এক্সাইটেড হৈ পেলাই পেজেছবোৰ টাৰ্ন কৰি চাইছে একেলগে মাৰ্গি আৰু টমি একেলগে যিবোৰ পেজেছ আসলে বুকছৰ হে বুকৰ পেজেছবোৰ টাৰ্ন কৰি চাইছে যে দেখিছে যে ইয়েলো আৰু ক্ৰিংকলি হয় and it was awfully funny to read words that stood still instead of moving the way they were supposed to on a screen heto kanida this is a kind of funny thing mane heti itia jikhini books pohi ase screen on hebur ki hoy moving text মই কৈছ লক মানগত যে মুভিং ই টেক্সট যেটো ৰখি না থাকে নিজে মুভ হৈ থাকে তুমি পেজটো লুটিয়াব লগা নহয় নিজে মুভ হৈ থাকে সো এই বুকখন যেটা পালে এই বুকখন পোৱাৰ পাছত কি হল হেতি টাৰ্ন কৰিব লগা হৈছে আৰু টাৰ্ন কৰোতে কি হৈছে টেক্সট যিবোৰ আছে লিখা হেবোৰ জেগাতে আছে obviously আমি এটা বুক এখন যদি পেজটো টাৰ্ন কৰো যিবোৰ লিখা আছে হেবোৰ নিজৰ জেগাতে থাকিব হয়তে গুছি না যায় ইফালে মুভ নকৰে
সো হেতৰ কাৰণে হেতু কাইন্ড অফ ফানি আছিল হেতি বহুত ফুৰ্তি পাইছে হেতু দেখি পেলাই বহুত জমনি পাইছে যে কেনেকে হ'ব পাৰে মানে টেক্সট বুক এনেকে ৰখি আছে কে মুভ কিয় কৰি থকা নাই যিহেতু হেতি হতে মুভ কৰা টেক্সটে দেখি আহিছে তাৰ পাছত কৈছে যে you know and then when they turned back to the page before it had the same words on it that it had when they read it for the first time so যেতিয়া হেদি টাৰ্ন কৰি কৰি গৈ আছে তাপা আকৌ যে টাৰ্ন বেক কৰিছে ফাৰ্ষ্টলে আহিছে মানে বিগিনিং অফ দা বুকলে আহিছে তেতিয়া দেখিছে যে টেক্সটবোৰ নিজৰ জেগাতে আছে সো হেতু হেতৰ কাৰণে বহুত ফানি আছিলে বিকজ সেম ওয়াৰ্ডস হেদি টাৰ্ন কৰা পাছতো একে জেগাতে আছে গুছি যোৱা নাই মানে মুভ কৰি থকা নাই ওয়াৰ্ডসবোৰ সো হেতৰ কাৰণে এটো এটা ফানি বস্তু এটা আছিলে ফানি টপিক এটা আছিলে যেটো হেদি বুকখন খুলি মানে পাই আছে ডিসকভাৰ যিমান কৰি আছে যিমান এক্সপ্লোৰ কৰি গৈ আছে বুকখন হিমান হেতৰ কাৰণে এটো ফানি হৈ আছে তাৰ পাছত Gee, said Tommy, what a waste. When you were through with the book, you just threw it away. I guess our television screen must have had a million books on it. And it's good for plenty more. I wouldn't throw it away. Same with mine, said Margie. She was 11 and hadn't seen as many telebooks as Tommy had. He was 13. So, আমি at গম পালো যে Tommy was 13. ঠিক আছে? আৰু Margie was 11. So, Tommy was কি আছিল টমি অকমান ডাঙৰ আছিল মাৰ্গেটছে অকমান ডাঙৰ আছিল তাৰ পিছত চোৱা কৈছে টমিয়ে কৈছে জি what a waste সো তাৰ কাৰণে হে বুকখন এখন ওয়েষ্টৰ নিচিনা লাগিছে এনেকুৱা নহয় কিয়নো অলৰেডি টেলিবুকস যিবোৰ হয় টেলিবুকস মানে বুজি পাইছা যিবোৰ স্ক্ৰিনত হেৰি চাই আছে টেলিভিছনত যিখিনি বুকস আছে যিবোৰ ষ্টৰীজ আছে মানে বা বুকস আছে হেবোৰ অলৰেডি তাত সেভড আছে এনেকুৱা নহয় যে বুকখন পঢ়িলা হৈ গল পেলাই দিলা হেবোৰ সেভড থাকে মানে সো হি কৈছে what a waste when you were through with the book you just throw it away I guess our television screen must have had a million books on it and it's good for plenty more I wouldn't throw it away so কৈছে যে মই পেলাই নিদিও because she was very excited যে বুকখন পাইছে বা তাইৰ ওচৰত এনেকুৱা এখন বুক আছে ওল্ড বুক এখন পাইছে যেটো কিতেও দেখি পোৱা নাই সো একাৰণে কৈছে যে I won't same with mindset Margie she was 11 and hadn't seen as many telebooks as Tommy had so জুন টমি আছিলে টমি অলপ ডাঙৰ আছিল মই কৈছিল 13 ইয়াৰ্স আছিল আৰু হি 13 ইয়াৰ্স আছিল কাৰণে অলপ বেছিকে টেলিবুকস পাইছে মানে আৰু 2 বছৰ বেছিকে পাইছে যেতিয়া হি বেছিকে টেলিবুকস বোৰ দেখিছে মাৰ্গেটছে অলপ বেছিকে দেখিছে হে কাৰণে হি বেছিকে জানে বুলি কৈছে She said, where did you find it? In my house. He pointed without looking because he was busy reading. In the attic. What's it about? School. So, ইয়াত কি কৈছে তাই হুদিলে মাৰ্গিয়ে হুদিলে টমিক যে where did you find it হেতি বুকখনটো পুৰা লৈ আছে লৈ পেলে কি কৰিছে হেতি পুৰা চাই আছে পেজেস টাৰ্ন কৰি চাই আছে ইফালে কৰিছে ইফালে মানে পুৰা এক্সপ্লোৰ কৰি আছে বুকখন বুজি পাইছা বিকজ হেতৰ কাৰণে হেটো বহুত নতুন এটা বস্তু বহুত পুৰণা এটা বস্তু যেটো হেতি হাতত পাই গল তাৰ পাছত মাৰ্গিয়ে হুদিলে যে where did you find it যে বুকখন যে তুমি এনেকে চাই আছা দুটাই চাই আছে তো হুদিলে যে বুকখন ক'ত পালা তেতিয়া কৈছে in my house he pointed without looking because he was busy reading so কৈছে যে টমিয়ে in my house so he বুকখন পুৰা এক্সাইটমেন্টত বা বহুত ইন্টাৰেস্টেড কিউৰিয়াস হৈ পেলে মানে পুৰা কি আছে বুকখনত যে কি হয় কি নহয় কিয়নো কিতে হেতি প্ৰিন্টেড পেজেস দেখি পোৱা নাই so বুকখন পুৰা চাই আছে চাই থাকুতে যেতিয়া হুদিলে মাৰ্গিয়ে যে বুকখন ক'ত পালা তেতিয়া হি মুখখন উঠাই পেলাই কোৱা নাই মানে বুকলে এনেকে চাই আছে আৰু চাই পেলাই কৈছে যে ইন মাই হাউস বুলি এনেকে মানে পইণ্ট কৰি দেখাইছে ইন মাই হাউস ইন দা এটিক বুলি বুজি পাইছা মানে বুকখনলৈ চাই আছে মুখলে চোৱা নাই বা বেলেগ এটা জেগালৈ চোৱা নাই বুকখন পুৰা চাই মানে হি বিজি হৈ আছে তেতিয়া কৈছে ইন মাই হাউস হি পইণ্টেড উইদাউট লুকিং বিকজ হি ৱাজ বিজি ৰিডিং হি পইণ্ট কৰিছে বুকলে চাই পেলাই হি বেলেগ এটা ফালে পইণ্ট কৰিছে কৈছে যে ইন মাই হাউস মোৰ ঘৰতে পাইছো ইন দি এটিক in the attic মানে কি হয় a space just below the roof used so তোমালকৰ যেটো এটা ঘৰ এটা একেবাৰে ওপৰ যোনটো পাৰ্ট হয় roof থাকে তো roof আৰু তলৰ যেটো ফ্লোৰ হয় তাৰ মাজত ওপৰত এটা সৰু পাৰ্ট থাকে যেনেকৈ ষ্ট'ৰ ৰুম থাকে এই পাৰ্টটো সোৱা সৰু এটা অকমানি ষ্ট'ৰ ৰুম টাইপৰ এটা পাৰ্ট থাকে হেতু attic বুলি কয় মানে roofer অকমান তলত below the roof so হেতু attic হয় হে এটিকত পালু বুলি কৈছে সো যিহেতু হেতু ষ্ট'ৰ ৰুমৰ নিচিনা ইউজ কৰে হে থাকে মেবি টমি গৈছিলে হে ষ্ট'ৰ ৰুমটোত কিবা এটা বিচাৰিব কাৰণে আৰু হে বিচাৰতে মেলুতে হে ওল্ড বুকখন বিচাৰি পালে যে কি হয় বুলি যোনটো হে গ্ৰেট গ্ৰান্ডফাদাৰে হৈ গৈছিলে বা এনেকে জেনাৰেশন ওয়াইজ জেনাৰেশন মানে বস্তুটো থাকি গল আৰু হেতি বিচাৰি পালে ইন দি এটিক তাৰপিছত আকৌ হুদিলে যে হোৱাটস ইট এবাউট স্কুল
তা সুধিলে মাৰ্গীয়ে যে বুকখন কিহৰ ওপৰত আছে এটা বুকখনটো হেতি গম পাইছে যে এখন বুক হয় old book হয় বা আমি হাতি যেটো বোৰ টেলি বুকস পঢ়ি থাকে ই বুকস পঢ়ি থাকে সো তেনেকুৱা এখন বুক হয় বাট কিহৰ ওপৰত আছে বুকখন তেতিয়া টমিয়ে ক'লে যে স্কুল মানে স্কুলৰ ওপৰত আছে বুকখন হে বুকখনত স্কুলৰ কথা আছে স্কুল মানে হেতৰ স্কুলটো নহয় হে সময়ত হে বুকখন যেটো সময় আসলে যোনটো সময় পাবলিশড আসলে বা যোনটো হে আগৰ সময়ৰ কথা কৈছে হে সময়টো স্কুলৰ কথা হে বুকখনত আছে